আহ, সকলোকে নমস্কাৰ। হয়, মই বি পি এফত আছিলোঁ। মই যেতিয়া বি পি এফে চৰকাৰত নাছিলে এই 5টা বছৰ, আমি জানে প্ৰাণে একদম লাগি পেলাই বি পি এফক ধৰি ৰাখিছিলোঁ সেই মানে দুৰ্গত সময়ত। কিন্তু আমি এনেকৈ ভাবিছিলোঁ যে বিজনী বিধানসভা সভা এইটোত আমাৰ বি পি এফ দলৰ পৰা নিশ্চয় কেণ্ডিডেট থাকিব বুলি। কিন্তু 19 তাৰিখে যেতিয়া আমাৰ বি পি এফৰ হাইকমাণ্ডৰ পৰা যেতিয়া আনুষ্ঠানিকভাৱে যে ঘোষণা কৰিলে 11জনীয়া যিটো তালিকা, তাত আমি আশা কৰিছিলোঁ বিজেডিও তাত অন্তৰ্গত হ'ব। কিন্তু দুৰ্ভাগ্য, আমি আমাৰ বিজেডিৰ পৰা বি পি এফৰ কেণ্ডিডেট আমি দেখিবলৈ নাপালোঁ। তো ঠিক তেনেকেই মানে আমাৰ যেতিয়া মানে সেই খবৰটো পাই পেলাই 20 তাৰিখে এটা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা বি পি এফ ডিষ্ট্ৰিক্টৰ পৰা বিজেডিৰ পৰা যে আমি ধৰ্ণা ছিষ্টেম বা এপিল যে আমাৰ যে খুব বিজেডিটো আমি এৰি দিব নোৱাৰোঁ বি পি এফৰ পৰা, সেইটো কৈ পেলাই আমি এটা আয়োজন কৰিছিলে। এই তেতিয়া বিকল্প একো নাথাকাৰ কাৰণে হাজাৰ হাজাৰ নাই বুলি 8,000 9,000 মান আমাৰ বি পি এফ কৰ্মীবিলাক যে যিহেতু কথাটো খাটাং হৈ গ'ল, বি পি এফৰ পৰা কেণ্ডিডেট নাথাকিবই, এন ডি এৰ পৰা অৰূপ কুমাৰ দে, য'ত ৰাইজে স্পণ্টেনিয়াছলি যিবিলাক আমাৰ 28টা প্ৰাইমাৰী আছে বি পি এফৰ দলৰ আমাৰ বিধানসভা সভাত, তো ৰাইজে 28টা প্ৰাইমাৰীৰ পৰা যিহেতু ইমান গোট খাইছে, মই আগতে কৈছোঁ 8-9 হাজাৰ মান মানুহ আছিলে, তেওঁৰ পৰা মোক মাজৰ পৰাই টানি আনি পেলাই যে আমাৰ যিহেতু বি পি এফৰ মানে কেণ্ডিডেট নাই, তাৰ কাৰণে আমাৰ বিকল্প এটা আমি পদ ওলাব লাগিব বুলি স্পণ্টেনিয়াছলি ৰাইজে মোক টানি আনি পেলাই মানে আপুনি ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই আমাৰ বি পি এফৰ পৰা খেলিব লাগিবই, কিয়নো আমি অৰূপ দে সেই চালানী মাছ য'ত মানে এইটো পৰ্বত জোৰাৰ পৰা যিজন মানুহ আহিছে তেখেতক আমি কেতিয়াও গ্ৰহণ নকৰিবলৈ আপুনি নিৰ্দলীয় হৈ পেলাই খেলিব লাগিবলৈ মোক জবৰদস্ত ধৰি পেলাই মোক সিহঁতে মানে ডিক্লেয়াৰে দিলে ৰাইজে। তো সেই ৰাইজৰ যিটো বিবেক আশা আকাংক্ষা সেইটো মই সন্মান দি পেলাই ময়ো ৰাজি হ'লো, মই হয় মানে বিজনীত মই খেলিম। সেইটো লৈ মানে এতিয়া আজি যিহেতু অন্তিম 23 তাৰিখত আমাৰ নমিনেশ্যন পেপাৰ দাখিল কৰা, এইটোৰ কাৰণে আমি আহিলোঁ। এতিয়াতো নিৰ্দলীয় খেলিবই লাগিব, নিৰ্দলীয় খেলিম, আমি নিৰ্দলীয় হৈ পেলাই খেলিম, এইটো একদম সঁচা। 100% আহিব। আমাৰ ভোট পেটাৰ্ণটো এনেকুৱা যে ময়োতো এতিয়াও বি পি এফে ক'ব পাৰোঁ, কিন্তু বি পি এফৰ চিম্বল নাই, অকল ইটোৱে মোৰ ব্লাডে হাৰ্ডে জানে প্ৰাণে মোৰ বি পি এফ এতিয়াও মোৰ মৰম আছে। গতিকে আজি 21 তাৰিখ মোৰ যেতিয়া মানে মোৰ ৰিজাইনেশ্যন লেটাৰটো দিলে মোৰ মনটো তেতিয়াৰ পৰা মানে খুব বেয়া লাগি আছে, কিয়নো ইমান বছৰ মোৰ জন্মৰ পৰা আমি বি পি এফ জন্মৰ পৰা মই তাতে আছিলোঁ, যে আমি সেই দলটো একদম আদৰ কৰি পেলাই আনি পেলাই আমি আজিলৈকে মানে এটা শক্তিশালী আমি কৰিব পাৰিছিলোঁ। যে গতিকে ৰাইজ বি পি এফৰ ৰাইজ গোটেই আমাৰ বড়ো মানুহ আৰু মাইনৰিটি মানুহ কেতিয়াও বিজেপিক ভোট নিদিয়ে, অৰূপ দে স্পেচিয়েলি তেখেতক নিদিয়ে। আমি ভিতৰে চব ঠিকেই আছে। আমি মোটামুটি বড়োৰ ভোট আমি 52,000 আছে আমাৰ বিজনীত, যিটো ডিলিমিটেশ্যনৰ পিছত, আৰু আমাৰ কি কয় মাইনৰিটি আছে তাতে 51,000, আৰু বেংগলী আছে তাতে আমাৰ 40,000। তো গতিকে আমাৰ দুটা মানে হাইষ্ট সম্প্ৰদায়ৰ মানুহ আছে যেতিয়া, আৰু বি পি এফ আৰু মাইনৰিটিয়ে কেতিয়াও বিজেপিক ভোট নিদিয়ে, আৰু বড়ো মানুহ কেতিয়াও মানে বিজেপিক ভোট নিদিয়ে। যিমানে কওক এইটো আমাৰ ওপৰত সিহঁতৰ শক্তি যিমানে দেখাওক, তলে তলে কিন্তু নিৰ্দলীয় পাৰ্টি মোক মানে ভোটটো প্ৰদান কৰিব, মোৰ আশাবাদী, আৰু এইটো একদম 100% হ'বই।